हेलो एभ्रिवान की खबर आपनालोकर बहु दिनर पिছত आपनालोकर माजলৈ ভিডিও এটা লৈ আহিলো সিজন যেহেতু আহি গলে आपनालोकर মাজত বহুত ধুনিয়া ধুনিয়া কালেকশন আনিছো আৰু কালাৰ কম্বিনেশন চাব বহুত ধুনিয়া ধুনিয়া হয় ডাইটস পিওর টস আৰু থাকিব পিওর আসাম সিল্ক থাকিব লগতে থাকিব নুনি কটন ডিজিটেল টস কটন থাকিব আহক ভিডিওটো স্টার্ট কৰো এতিয়া দেখাই আছো আপোনালোকক ক্লিয়ারেন্স অফাৰৰ ডিজিটেল টস কটন এটো চাব কালাৰটো ক্ৰীম কালাৰত থাকিব এইখন চাব চাদৰখন চাব এটো চাব আসলৰ ডিজাইন এটো চাব ফুল বডি ওয়ার্ক সেট পাৰি থাকিব কালাৰ কম্বিনেশন বহুত ধুনিয়া লাগিছে আৰু এইখন চাব মেখেলাখন চাব বহু আঠু ওপৰলৈ ফুল থাকিব কিংখা ওয়ার্ক কৰা হৈ আছে এটো চাব ব্লাউজৰ পিছত সেমি ওয়ার্ক থাকিব নেক্সট এটা কালাৰ দেখাই আছো এই কালাৰটো থাকিব কালাৰতে এটো চাব আসলৰ ডিজাইন আৰু চাব এটো ফুল বডি ওয়ার্ক সেট পাৰি থাকিব গ্ৰীন আৰু কপাৰ গুণা ওয়ার্ক থাকিব কপাৰ গুণা মিনা কৰা হৈ আছে আৰু এইখন চাব মেখেলাখন বহুত হেভিকে ওপৰলৈ ওয়ার্ক কৰা থাকিব ব্লাউজৰ পিস এটো চাব ব্লাউজৰ পিছত সিম্পল পাৰি এটা দিয়া থাকিব আৰু নেক্সট কালাৰটো হৈছে গ্ৰীন কালাৰত এটো থাকিব গ্ৰীন কালাৰ আৰু এটো চাব আসলৰ ডিজাইন কালাৰ কম্বিনেশন বহুত ধুনিয়া লাগিছে গুণাটো থাকিব কপাৰ গুণা আৰু এটো চাব ফুল বডি ওয়ার্ক কিং খাপত ওয়ার্ক কৰা হৈ আছে আৰু এইখন চাব মেখেলা এই সাইডৰ পটি এইকেইটা থাকিব সাইডৰ পটি আৰু এইখন থাকিব মেখেলাখন আঠু ওপৰলৈ ওয়ার্ক কৰা থাকিব ব্লাউজৰ পিস দেখাই আছো ব্লাউজৰ পিছত সেমি ওয়ার্ক কৰা থাকিব নেক্সট এটা কালাৰ দেখাই আছো কালাৰটো থাকিব পিচ কালাৰত পিচত সিলভাৰ আৰু মেৰুন ওয়ার্ক কৰা থাকিব সেলফ পাৰিত থাকিব এইটো চাব আসলৰ ডিজাইন আৰু এইটো থাকিব এইখন থাকিব মেখেলা সেলফ পাৰিত হ'ব এইখন থাকিব মেখেলাখন বহুত ধুনিয়া হয় এইটো চাব ব্লাউজৰ পিস নেক্সট এটা কালাৰ দেখাই আছো পিংক কালাৰ এইটো থাকিব পিংকত গোল্ডেন আৰু পিংক ওয়ার্ক কৰা থাকিব এইটো থাকিব আসলৰ ডিজাইন সেলফ পাৰিত হ'ব দেখিছেনে এয়া বহুত ধুনিয়াকে ওয়ার্ক কৰা হৈ আছে সৰু সৰু ফ্লাৱাৰ মোটিফত থাকিব আৰু এখন থাকিব এইখন থাকিব মেখেলাখনতো বহুত ধুনিয়াকে ওয়ার্ক কৰা হৈ আছে আৰু চাব এটো ব্লাউজৰ পিসটো বহুত ধুনিয়াকে ওয়ার্ক কৰা হৈ আছে আৰু এই কালাৰটো থাকিব গ্ৰে কালাৰ এইটো চাব আসলৰ ডিজাইন আৰু এই থাকিব বডি ওয়ার্ক এইখন চাব মেখেলাখন বহুত ধুনিয়াকে ওপৰলৈ ওয়ার্ক কৰা হৈ আছে আৰু চাব এটো ব্লাউজৰ পিস নেক্সট এটা কালাৰ দেখাই আছো পেন্সিল কালাৰ এটো থাকিব পেন্সিল গ্ৰে কালাৰত কপাৰ আৰু ব্লেক ফুটাৰ কাম কৰা হৈ আছে এটো চাব আৰু এটো বডি ওয়ার্কটো থাকি চাব এইখন চাইব মেখেলাখন চাব বহুত ধুনিয়াকে ওপৰলৈ ওয়ার্ক কৰা হৈ আছে আৰু ব্লাউজৰ পিছত সিম্পল এটা পাৰি দিয়া থাকিব নেক্সট এটা কালাৰ দেখাই আছো গোল্ডেন কালাৰত গোল্ডেনত ৰেড আৰু গোল্ডেনত ওয়ার্ক কৰা হৈ আছে গুণাটো আৰু এটো চাব আসলৰ ডিজাইন আৰু চাব ফুল বডি ধুনিয়াকে ওয়ার্ক কৰা হৈ আছে সৰু সৰু ফ্লাৱাৰ মোটিভ আৰু একেটা চাব সাইডৰ পটি মেখেলাখন দেখাই আছো এইখন চাব মেখেলাখন বহুত ধুনিয়াকে হেভিকে ওপৰলৈ ওয়ার্ক কৰা হৈ আছে ব্লাউজৰ পিছত চাদৰতে আছে দেখাই দিলো আৰু এটো চাব সি গ্ৰীন কালাৰত ডিজাইন একে হয় সেম আগৰটোৰ লগত আৰু এটো চাব মেখেলা এইটো এটা কালাৰ থাকিব লেভেণ্ডাৰত গোল্ডেন আৰু পিংক ওয়ার্ক কৰা হৈ আছে আৰু এইখন চাব চাদৰ আৰু এখন মেখেলা নেক্সট এটা কালাৰ দেখাই আছো এটো থাকিব ব্লু কালাৰত এটো চাব আসলৰ ডিজাইন আৰু থাকিব এটো ব্লাউজ সাইডৰ পটি আৰু ব্লাউজৰ পিস
এইখন থাকিব মেখেলাখন বহুত ধুনীয়া হেভিকে ওপৰলৈ ৱৰ্ক কৰা হৈ আছে নেক্সট কালেকশ্যন দেখাই আছোঁ এতিয়া দেখাই আছোঁ প্ৰিণ্টেড যোৱা কটনৰ হ'ব এইটো ফাৰ্ষ্ট কালাৰটো চাব গোল্ডেন য়েল্লো কালাৰ থাকিব এইটো চাব আচলৰ ডিজাইন দহিকেইটা চাব বহুত ধুনীয়াকৈ আছে আৰু এইটো চাব বডি ৱৰ্কটো বহুত ধুনীয়াকৈ ৱৰ্ক কৰা হৈ আছে এইখন চাব মেখেলাখন বহুত এইখন চাব মেখেলাখন বহুত ওপৰলৈ ৱৰ্ক কৰা হৈ আছে গোটেই মেখেলাখনতে পাব আৰু এইটো চাব ব্লাউজৰ পিচ নেক্সট এটা কালাৰ দেখাই আছোঁ সি গ্ৰীণ কালাৰ থাকিব এইটো চাব আচলৰ ডিজাইন এইটো চাব ফুল বডি ৱৰ্ক আৰু পাৰিটো চেল্ফ পাৰিত থাকিব মেখেলাখন দেখাই আছোঁ এইখন চাব মেখেলাখন বহুত ওপৰলৈ ৱৰ্ক কৰা হৈছে গোটেই মেখেলা আৰু চাব এইটো ব্লাউজৰ পিচ নেক্সট এটা কালাৰ দেখাই আছোঁ গ্ৰীণ কালাৰ এইখন চাব গ্ৰীণ কালাৰত আছে বহুত ধুনীয়াকৈ ওপৰলৈ ৱৰ্ক কৰা হৈ আছে আৰু বডি ৱৰ্কটো চাব এয়া হোৱাইটত গ্ৰীণ ৱৰ্ক কৰা হৈ আছে মেখেলাখন চাব দেখাই আছোঁ মই মেখেলাখন নুখুলিলে হ'ব দিয়া এইখন চাব মেখেলাখনো বহুত ধুনীয়া ওপৰলৈ ৱৰ্ক কৰা হৈছে এইটো চাব ব্লাউজৰ পিচ নেক্সট এটা কালাৰ দেখাই আছোঁ এই কালাৰটো চাব বহুত ধুনীয়া হয় এইখন চাব চাদৰ আৰু এইটো চাব বডি ৱৰ্ক মেখেলাখন নুখুলিলে হ'ব এইখন চাব মেখেলা আৰু ব্লাউজৰ পিচ এইখন মই খুলি দেখাই দিয়া নাই মেখেলাখন নেক্সট এটা কালাৰ দেখাই আছোঁ গ্ৰীণ কালাৰত হ'ব এইখন থাকিব গ্ৰীণ কালাৰত বডি ৱৰ্কটো থাকিব বহুত ধুনীয়া প্ৰিণ্টত ৱৰ্ক কৰা হৈ আছে মেখেলাখন চাব মেখেলাখন দেখাই আছোঁ এইখন থাকিব মেখেলা এইখন থাকিব মেখেলাখন এইটো থাকিব ব্লাউজৰ পিচ নেক্সট এটা কালাৰ দেখাই আছোঁ গোল্ডেন কালাৰ থাকিব এইটো থাকিব আচলৰ ডিজাইন আৰু ফুল বডি ৱৰ্ক দেখাই আছোঁ এইটো চাব ফুল বডি ৱৰ্ক দহি গোটেইকেইটাতে কৰা পাব এইখন থাকিব মেখেলা আৰু ব্লাউজৰ পিচ নেক্সট এটা কালাৰ দেখাই আছোঁ পিংক কালাৰত থাকিব প্ৰিণ্টেডৰ কাপোৰকেইটা বহুত ধুনীয়া হয় পিন্ধিও আপোনালোকে ভাল পাব এইখন চাব আৰু এই প্ৰিণ্টকেইটা বহুত ধুনীয়াকৈ ৱৰ্ক কৰা হৈ আছে এইখন থাকিব মেখেলা আৰু ব্লাউজৰ পিচ আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি আমালৈ হোৱাটছএপ কৰিব এইটো থাকিব এইটো সি গ্ৰীণ কালাৰত হ'ব এইটো থাকিব বডি ৱৰ্ক এইটো থাকিব মেখেলা আৰু ব্লাউজৰ পিচ নেক্সট এটা কালাৰ দেখাই আছোঁ এইটো থাকিব সি গ্ৰীণ কালাৰত কিন্তু প্ৰিণ্টকেইটা অলপ চেঞ্জ হয় অলপ বেলেগ হয় এইটো থাকিব আচলৰ ডিজাইন মেখেলা আৰু ব্লাউজৰ পিচ নেক্সট এটা কালাৰ দেখাই আছোঁ এই কালাৰটো থাকিব মচু কালাৰত আছে এইটো দেখিছেনে বহুত ধুনীয়া আৰু আপোনালোকে এইবিলাক পিন্ধিও ভাল পাব বহুত ধুনীয়া হয় কাপোৰ পিয়ৰ কটন হয় এইখন থাকিব মেখেলা আৰু ব্লাউজৰ পিচ নেক্সট এটা কালাৰ দেখাই আছোঁ এইটো থাকিব পিংক কালাৰত বহুত ধুনীয়া হয় এইবিলাক কালাৰ কম্বিনেশ্যনো বহুত ধুনীয়া হয় এইখন থাকিব মেখেলা আৰু ব্লাউজৰ পিচ নেক্সট এটা কালাৰ দেখাই আছোঁ য়েল্লো কালাৰত এইটো থাকিব য়েল্লো কালাৰত চাব বহুত ধুনীয়াকৈ ওপৰলৈ ৱৰ্ক কৰা হৈ আছে এইখন মেখেলা আৰু ব্লাউজৰ পিচ নেক্সট এটা কালাৰ দেখাই আছোঁ লাষ্ট কালাৰ হয় এইটো চাব ৱাও বহুত ধুনীয়া দেখিছেনে আপোনালোকে কালাৰ কম্বিনেশ্যন ইয়াৰ বহুত ধুনীয়া হয় এইখন থাকিব মেখেলা আৰু ব্লাউজৰ পিচ এতিয়া দেখাই আছোঁ বিউটিফুল অৰ্গেঞ্জা ছেট ফাৰ্ষ্ট কালাৰটো দেখাই আছোঁ এই কালাৰটো থাকিব সি গ্ৰীণ কালাৰত এইটো চাব আচলৰ ডিজাইন চাব আৰু বডি ৱৰ্কটো চাব ফ্লাৱাৰ থাকিব
আৰু এখন থাকিব মেখেলা, এইখন থাকিব মেখেলা, মেখেলাখন চাব বহুত ধুনীয়া। আৰু এইটো ব্লাউজৰ পিচ। নেক্সট এটা কালাৰ দেখাইছোঁ, এই কালাৰটো থাকিব পিংকত, পিংক কালাৰ থাকিব। এইটো চাব আঁচলৰ ডিজাইন আৰু ফুল বডি ৱৰ্কটো বহুত ধুনীয়া ৱৰ্ক কৰা হৈ আছে। আৰু মেখেলাখন চাব, এইখন মেখেলা আৰু ব্লাউজৰ পিচ বহুত ধুনীয়া হয় কালাৰ কম্বিনেশ্যন। আৰু এইবিলাক আপোনালোকে পিন্ধিও বহুত আৰাম পাব, বহুত ধুনীয়া হয়। এইটো চাব বহুত ধুনীয়া কালাৰ, এইটো চাব আঁচলৰ ডিজাইন আৰু চাব এইখন মেখেলা আৰু ব্লাউজৰ পিচ। এখন খুলি দেখাইছোঁ, সেইকাৰণে খুলি দেখাই দিয়া নাই, বাকীকেইটা ছেমেই হয় ডিজাইনটো। আৰু এইটো থাকিব য়েল্ল' কালাৰত, এইটো চাব আঁচলৰ ডিজাইন আৰু এইটো থাকিব ফুল বডি ৱৰ্ক। আৰু এইখন থাকিব মেখেলা আৰু ব্লাউজৰ পিচ। কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া হয় ইয়াৰে। আৰু এইখন থাকিব মেখেলা আৰু ব্লাউজৰ পিচ। নেক্সট এটা কালাৰ দেখাই আছোঁ, এইটো থাকিব গ্ৰীণ কালাৰত, গ্ৰীণ কালাৰত থাকিব। এইটো চাব আঁচলৰ ডিজাইন আৰু চাব ফুল বডি ৱৰ্ক, এইটো দেখিছেনে ফুল বডি ৱৰ্ক। আৰু মেখেলাখন দেখাইছোঁ, এইখন থাকিব মেখেলা আৰু ব্লাউজৰ পিচ। নেক্সট এটা কালাৰ দেখাইছোঁ, এইটো কালাৰ থাকিব লাইট পেঞ্চিল গ্ৰে কালাৰ, এইটো দেখিছেনে বহুত ধুনীয়া হয়। এইটো চাব আঁচলৰ ডিজাইন আৰু ফুল বডি ৱৰ্ক বহুত ধুনীয়াকৈ ওপৰলৈ ৱৰ্ক কৰা হৈছে। এইখন থাকিব মেখেলা আৰু ব্লাউজৰ পিচ। এতিয়া দেখাইছোঁ আপোনালোকক বহুত ধুনীয়া নুনি কটনৰ যোৰা। চাব এইটো থাকিব পিনাট কালাৰত হয়। আৰু এইটো চাব আঁচলৰ ডিজাইন, কালাৰ কম্বিনেশ্যন দেখিছেনে বহুত ধুনীয়া হয়। আৰু এইটো চাব বডি ৱৰ্কটো একদম বিন্দি বুটাত থাকিব। যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট ল'ব। আৰু এইখন চাব মেখেলা, মেখেলাখন বহুত ধুনীয়া হয়। এইকেইটা চাব ছাইডৰ পটি আৰু ব্লাউজৰ পিচ। কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া হয়। নেক্সট এটা কালাৰ দেখাইছোঁ, এই কালাৰটো থাকিব, এইটো চাব পিচ পিংক কালাৰত আছে। কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া হয়। এইটো চাব আঁচলৰ ডিজাইন গ্ৰীণ আৰু য়েল্ল' কালাৰত ফ্লাৱাৰ মটিভত থাকিব। এইটো চাব বডি ৱৰ্কটো বহুত ধুনীয়া হয় কালাৰ কম্বিনেশ্যন। আৰু এইখন থাকিব মেখেলা, মেখেলাখন চাব বহুত ধুনীয়া ওপৰলৈ ৱৰ্ক কৰা হৈ আছে দেখিছেনে। আৰু এইকেইটা থাকিব ছাইডৰ পটি, ছাইডৰ পটিকেইটা বহুত ধুনীয়া মিহিকৈ ৱৰ্ক কৰা হৈ আছে। নেক্সট এটা কালাৰ দেখাই আছোঁ, গ্ৰে কালাৰ। গ্ৰেত আপোনাৰ ৰাণী পিংক আৰু য়েল্ল' ৱৰ্ক কৰা থাকিব ফ্লাৱাৰ মটিভত। এইটো চাব আঁচলৰ ডিজাইন আৰু থাকিব ফুল বডি ৱৰ্কটো দেখাইছোঁ। এইটো চাব বডি ৱৰ্কটো বহুত ধুনীয়া দেখিছেনে, কালাৰ কম্বিনেশ্যন ইমান ধুনীয়া। এইখন থাকিব মেখেলা, মেখেলাখন দেখাই আছোঁ আপোনালোকক। এইখন চাব মেখেলা, মেখেলাখনো দেখিছে বহুত ধুনীয়া ওপৰলৈ ৱৰ্ক কৰা থাকিব আঁঠু ওপৰলৈ। আৰু ব্লাউজৰ পিচ দেখাই আছোঁ, এইকেইটা থাকিব ছাইডৰ পটি আৰু ব্লাউজৰ পিচ বহুত ধুনীয়া হয় কালাৰ কম্বিনেশ্যন। আৰু এটা কালাৰ দেখাই আছোঁ চি গ্ৰীণত মেৰুন আৰু পিংক কালাৰ, মেৰুন আৰু পিংক কালাৰ ৱৰ্ক কৰা হৈ আছে। এইটো চাব আঁচলৰ ডিজাইন আৰু চাব এইটো ফুল বডি ৱৰ্ক দেখিছেনে, ৱাও বহুত ধুনীয়া লাগিছে। আৰু এইখন থাকিব মেখেলা, এইখন থাকিব মেখেলা, মেখেলাখন বহুত ধুনীয়া আঁঠু ওপৰলৈ ৱৰ্ক কৰা থাকিব। আৰু এইকেইটা থাকিব ছাইডৰ পটি আৰু ব্লাউজৰ পিছত থাকিব দুটা পাৰি। ব্লাউজৰ পিছত আপোনালোকে দুটা পাৰি থাকিব আপোনালোকৰ। আৰু এইটো থাকিব পিংক কালাৰত, এইটো দেখিছেনে বহুত ধুনীয়া হয় ফ্লাৱাৰ মটিভত থাকিব এই যোৰাটো। এইটো চাব আঁচলৰ ডিজাইন আৰু থাকিব ৱাও বহুত ধুনীয়া দেখিছে। এইটো থাকিব আঁচলৰ, এইটো থাকিব বডি ৱৰ্কটো মেৰুন আৰু হোৱাইটত ৱৰ্ক কৰা হৈ আছে। এইখন থাকিব মেখেলা, মেখেলাখন দেখিছে বহুত ধুনীয়া ওপৰলৈ ৱৰ্ক কৰা হৈ আছে। এইকেইটা থাকিব ছাইডৰ পটি আৰু ব্লাউজৰ পিচ। ৱাও নেক্সট এটা কালাৰ দেখাই আছোঁ, এইটো থাকিব গ্ৰীণ কালাৰত, একদম লাইট গ্ৰীণ কালাৰত, মিন গ্ৰীণ কালাৰত হ'ব। এইটো থাকিব আঁচলৰ ডিজাইন, এইটো থাকিব ফুল বডি ৱৰ্ক ফ্লাৱাৰ মটিভত থাকিব। ইয়াত থাকিব পিংক মেৰুন আৰু হোৱাইট কম্বিনেশ্যন। আৰু এইটো থাকিব, এখন থাকিব মেখেলা, মেখেলাখন বহুত ধুনীয়াকৈ ৱৰ্ক কৰা হৈ আছে। এইকেইটা থাকিব ছাইডৰ পটি আৰু ব্লাউজৰ পিচ। এতিয়া দেখাই আছোঁ বহুত ধুনীয়া ডাইটছৰ যোৰা, মাল্টি কালাৰত থাকিব, চেল্ফ পাৰিত হ'ব। এইটো চাব আঁচলৰ ডিজাইন আৰু ফ্লাৱাৰ কেইটা থাকিব ৰেড, ব্লু, গ্ৰীণ আৰু য়েল্ল' মটিভত থাকিব। এইটো চাব আঁচলৰ ডিজাইন আৰু ফুল বডি
ৱৰ্কটো দেখিছেই বহুত ধুনীয়া ফ্লাৱাৰ মটিভত থাকিব। এইখন থাকিব মেখেলা, মেখেলাখন দেখিছেনে বহুত ধুনীয়া ওপৰলৈ ৱৰ্ক কৰা হৈ আছে। বক্স ষ্টাইলত থাকিব। এইটো চাব ব্লাউজৰ পিচ। নেক্সট এটা কালাৰ দেখাই আছোঁ, এইটো হোৱাইট চিলভাৰ গুণা আৰু কফি কালাৰ ৱৰ্ক কৰা থাকিব। এইটো চাব আঁচলৰ ডিজাইন আৰু এইটো থাকিব বডি ৱৰ্কটো আৰু ছাইডৰ পটিটো দেখিছে বহুত ধুনীয়া মিহিকৈ ৱৰ্ক কৰা হৈ আছে। আৰু এইখন থাকিব মেখেলা, এইখন চাব মেখেলা, মেখেলাখন আঁঠু ওপৰলৈ ৱৰ্ক কৰা হৈ আছে। এইটো চাব ব্লাউজৰ পিচ। নেক্সট এটা কালাৰ দেখাই আছোঁ, এইটো থাকিব স্কাই ব্লু কালাৰ মাল্টি কালাৰত থাকিব। এইখন থাকিব চাদৰ, এইটো দেখিছেনে আঁচলৰ ডিজাইনটো বহুত ধুনীয়াকৈ ৱৰ্ক কৰা হৈ আছে। আৰু এইকেইটা থাকিব ছাইডৰ পটি আৰু এইটো থাকিব বডি ৱৰ্কটো মাল্টি কালাৰ থাকিব। আৰু এইখন থাকিব মেখেলা, মেখেলাখন দেখিছেনে আঁঠু ওপৰলৈ ৱৰ্ক কৰা হৈছে। নেক্সট এটা দেখাই আছোঁ, এইটো থাকিব পিয়ৰ টচ। এইটো থাকিব বহুত ধুনীয়া ইউনিক ডিজাইন হয় পিয়ৰ টচত। এইটো থাকিব আঁচলৰ ডিজাইন, কালাৰ কম্বিনেশ্যন এইটো বহুত ধুনীয়া ৰেড আৰু গল্ডেনত ৱৰ্ক কৰা থাকিব। ব্লেক টচৰ হয়। আৰু মেখেলাখন দেখাই আছোঁ, এইখন থাকিব মেখেলা, মেখেলাখন আঁঠু ওপৰলৈ হেভিকৈ ৱৰ্ক কৰা হৈ আছে। আৰু ব্লাউজৰ পিছত চিম্পল এটা পাৰি দিয়া থাকিব। নেক্সট এটা দেখাই আছোঁ, এইটো থাকিব এইটো দেখিছেনে আঁচলৰ ডিজাইনটো বহুত ধুনীয়া ৱৰ্ক কৰা হৈছে। গল্ডেন পিচ আৰু মেৰুনত ৱৰ্ক কৰা থাকিব। বডি ৱৰ্কটো সৰু সৰু ফ্লাৱাৰ মটিভত থাকিব। এইকেইটা থাকিব ছাইডৰ পটি। আৰু মেখেলাখন দেখাই আছোঁ, এইখন থাকিব মেখেলা, মেখেলাখন দেখিছেনে মেখেলাখন ব্ৰকেটত থাকিব, বহুত ওপৰলৈ ৱৰ্ক কৰা থাকিব। এইটো থাকিব ব্লাউজৰ পিচ। নেক্সট এটা দেখাই আছোঁ, এইখন থাকিব ব্লেক টচৰ ৰেড আৰু ব্লেকত ফুল ৰেড আৰু ব্লেকত থাকিব। এইটো চাব আঁচলৰ ডিজাইন দেখিছেনে বহুত ধুনীয়া হেভিকৈ ৱৰ্ক কৰা হৈ আছে। এইটো দেখিছে বহুত ধুনীয়া হয়, ফ্লাৱাৰ মটিভত থাকিব। আৰু এইখন থাকিব মেখেলা, মেখেলাখন চাব, এইখন থাকিব মেখেলা ৰেড আৰু ব্লেক ফ্লাৱাৰ মটিভত থাকিব। এইকেইটা চাব ছাইডৰ পটি আৰু ব্লাউজৰ পিচ। নেক্সট এটা দেখাই আছোঁ, এইটো থাকিব গল্ডেন আৰু ৰেড কম্বিনেশ্যনত থাকিব। আৰু এইটো দেখিছেনে আঁচলৰ ডিজাইনটো বহুত ধুনীয়া হেভিকৈ ৱৰ্ক কৰা হৈ আছে। এইটো থাকিব বডি ৱৰ্কটো বিন্দি বুটাত থাকিব। এইকেইটা থাকিব ছাইডৰ পটি, বহুত ধুনীয়া হয়। আৰু এইখন থাকিব মেখেলা, মেখেলাখন দেখিছে আঁঠু ওপৰলৈ ধুনীয়াকৈ হেভিকৈ ৱৰ্ক কৰা হৈ আছে বিন্দি বুটাত। এইটো থাকিব ব্লাউজৰ পিচ। নেক্সট এটা দেখাই আছোঁ, এইটো চাব আঁচলৰ ডিজাইনটো আৰু ৰেড য়েল্ল' কম্বিনেশ্যনত থাকিব। এইটো চাব ছাইডৰ পটিকেইটা বহুত ধুনীয়া মিহিকৈ ৱৰ্ক কৰা হৈ আছে। এইটো চাব বডি ৱৰ্কত ফ্লাৱাৰ মটিভত থাকিব সৰু সৰু। আৰু এইখন থাকিব মেখেলা, মেখেলাখন হেভিকৈ ওপৰলৈ ৱৰ্ক কৰা হৈ আছে। আঁঠু ওপৰলৈ যাব মেখেলাখন, গছ বুটাত থাকিব। আৰু ব্লাউজৰ পিছত চিম্পল এটা পাৰি দিয়া থাকিব। এতিয়া দেখাই আছোঁ লাষ্ট কালেকশ্যন পিয়ৰ আছাম চিল্ক, চিম্পল ডিজাইনত দেখাম আজি। এইটো চাব পিচ কালাৰত, এইটো চাব আঁচলৰ ডিজাইন ৰেড আৰু গল্ডেন কম্বিনেশ্যনত থাকিব, বহুত ধুনীয়া হয়। এইটো চাব বডি ৱৰ্কটো আৰু এইকেইটা চাব ছাইডৰ পটি। মেখেলাখন দেখাই আছোঁ, এইখন চাব মেখেলাখন বহুত ধুনীয়া হেভিকৈ ওপৰলৈ ৱৰ্ক কৰা হৈ আছে। আৰু ব্লাউজৰ পিচ দেখাই আছোঁ, এইটো চাব ব্লাউজৰ পিচ। নেক্সট এটা কালাৰ দেখাই আছোঁ, ব্লু কালাৰত, এইটো স্কাই ব্লু কালাৰত থাকিব। এইখন চাব চাদৰখন। আৰু এইটো চাব আঁচলৰ ডিজাইন
আৰু ফুল বডি ৱৰ্ক দেখাই আছোঁ। এইটো চাব, এইটো দেখিব ফুল বডি ৱৰ্ক, এইটো আছে ফুল বডি ৱৰ্কত। আৰু ছাইডৰ পটি দেখাই আছোঁ, এইকেইটা থাকিব ছাইডৰ পটি। মেখেলাখন দেখাই আছোঁ, এইখন থাকিব মেখেলা। এইখন দেখিছেনে, এইখন থাকিব মেখেলা। মেখেলাখন ধুনীয়াকৈ ৱৰ্ক কৰা হৈ আছে। ব্লাউজৰ পিচ মই দেখাই আছোঁ, এইটো চাব ব্লাউজৰ পিচ। নেক্সট এটা কালাৰ দেখাই আছোঁ, এইটো থাকিব পিংক কালাৰ, বেবী পিংক কালাৰত থাকিব। এইটো পিংক কালাৰ থাকিব। এইটো চাব আঁচলৰ ডিজাইন আৰু ফুল বডি ৱৰ্ক দেখাই আছোঁ, এইটো থাকিব ফুল বডি ৱৰ্ক। এইকেইটা থাকিব ছাইডৰ পটি। মেখেলাখন দেখাই আছোঁ, এইখন থাকিব মেখেলা। গোল্ডেন আৰু ৰাণী পিংকত ৱৰ্ক কৰা থাকিব। এইখন থাকিব মেখেলা। মেখেলাখন বহুত ধুনীয়া হেভিকৈ ৱৰ্ক কৰা হৈছে। ব্লাউজৰ পিচ দেখাই আছোঁ, এইটো থাকিব ব্লাউজৰ পিচ। নেক্সট এটা কালাৰ দেখাই আছোঁ, এই কালাৰটো থাকিব য়েল্ল' কালাৰ। য়েল্ল' কালাৰ থাকিব, য়েল্ল' কালাৰত পিংক আৰু গোল্ডেন ৱৰ্কত থাকিব, গোল্ডেন গুণা। আৰু এইটো চাব বডিটো আৰু থাকিব ফুল বডি ৱৰ্ক। আৰু এইকেইটা থাকিব ছাইডৰ পটি। মেখেলাখন দেখাই আছোঁ, এইখন থাকিব মেখেলা। মেখেলাখন দেখিছেনে, বহুত ধুনীয়া হেভিকৈ ওপৰলৈ ৱৰ্ক কৰা হৈ আছে। ব্লাউজৰ পিচ দেখাইছোঁ, এইটো থাকিব ব্লাউজৰ পিছত অলপ ডাঙৰকৈ পাৰীটো দিয়া থাকিব। নেক্সট এটা কালাৰ দেখাই আছোঁ, এইটো থাকিব পিংক, পিচ পিংক কালাৰত। এইটো থাকিব পিচ পিংক কালাৰত, ৰেড আৰু গল্ডেনত ৱৰ্ক কৰা থাকিব। এইটো থাকিব আঁচলৰ ডিজাইন আৰু ফুল বডি দেখাইছোঁ মই, এইটো থাকিব ফুল বডি ৱৰ্কত। আৰু এইকেইটা থাকিব ছাইডৰ পটি। ফ্লাৱাৰ মটিভটো বহুত ধুনীয়া হয়। আৰু এইখন থাকিব মেখেলা। লাষ্ট এইটো কালাৰ দেখাই আছোঁ, পিচ কালাৰত থাকিব। এইটো চাব আঁচলৰ ডিজাইনটো ৰেড আৰু গল্ডেনত ৱৰ্ক কৰা থাকিব। এইটো থাকিব বডি ৱৰ্কটো আৰু ছাইডৰ পটি দেখাই দিলোঁ মই, এইকেইটা ছাইডৰ পটি। আৰু মেখেলাখন দেখাইছোঁ, এইখন থাকিব মেখেলা। মেখেলাখন দেখাইছোঁ, এইখন থাকিব মেখেলা। ব্লাউজ পিচটো দেখাইছোঁ, এইটো চাব ব্লাউজৰ পিচ। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। এতিয়া আমি ভিডিঅ'টো সামৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। বাই বাই।